নমস্কাৰ, মোৰ নাম পাৰ্থ প্ৰতীম কলিতা। আজি এটা নতুন কবিতা লৈ পুনৰ আপোনালোকৰ মাজলৈ আহিছোঁ। যোৱা কেইদিনমান আগত, বেছি দিন হোৱা নাই, মই এটা কবিতা লিখিছিলোঁ বাটৰুৱা বুলি। গতিকে সেই কবিতাটোৱে আজি মই আপোনালোকৰ আগত পাঠ কৰিবলৈ চেষ্টা কৰিম। গতিকে মই আশা কৰোঁ আপোনালোকে মোৰ এই কবিতাটো উপলব্ধি কৰিব আৰু ভাল পাব। গতিকে মই পাঠ কৰিবলৈ আৰম্ভ কৰিছোঁ। কবিতাৰ শিৰোনামা বাটৰুৱা। 1। নিশাৰ নীৰৱতাত মজগুল চহৰখনৰ বাটেৰে বাটৰুৱাই খোজকাঢ়ি গৈ থাকে অবিৰাম। নিশাৰ নীৰৱতাত মজগুল চহৰখনৰ বাটেৰে বাটৰুৱাই খোজকাঢ়ি গৈ থাকে অবিৰাম। অকস্মাত দ্ৰুতবেগেৰে আহি ডেকা ল'ৰা এজনে বাইকখন পথৰ ডিভাইডাৰত খুন্দা মাৰি দিলে। ঘৰ গৈ নোপোৱা বাবে চাগে মাকৰ ফোন আহি তাৰ ফোনটো বাৰ বাৰ বাজি উঠিছিল। ঘৰ গৈ নোপোৱা বাবে চাগে মাকৰ ফোন আহি তাৰ ফোনটো বাৰ বাৰ বাজি উঠিছিল। বাটৰুৱাই প্ৰত্যক্ষ কৰে আৰু গৈ থাকে। 2। ৰাতিপুৱাই ট্ৰেফিক পইণ্টত হাজাৰ যান বাহনৰ ভিৰ। অথচ সেই একে ঠাইতে দুভাগ নিশা 4টা কুকুৰে শাৰী পাতি শুই আছে। বাটৰুৱাই প্ৰত্যক্ষ কৰে আৰু গৈ থাকে। 3। এটা গগনচুম্বী অট্টালিকা, বহুতো কোঠালি। এটা গগনচুম্বী অট্টালিকা, বহুতো কোঠালি। চকীদাৰজনে গেটত পাৰি থোৱা চকীখনত টোপনিয়াই নিশাটো কটাই আছে। চকীদাৰজনে গেটত পাৰি থোৱা চকীখনত টোপনিয়াই নিশাটো কটাই আছে। বাটৰুৱাই প্ৰত্যক্ষ কৰে আৰু গৈ থাকে। 4। দিনৰ পৰা সন্ধিয়ালৈ প্ৰেমিক প্ৰেমিকাই প্ৰেমৰ অনুশীলন কৰা পাৰ্কখনত। দিনৰ পৰা সন্ধিয়ালৈ প্ৰেমিক প্ৰেমিকাই প্ৰেমৰ অনুশীলন কৰা পাৰ্কখনত দুভাগ নিশা ভগা হৃদয়ৰ এজন মানুহে মদিৰা পি চিগাৰেটৰ ধোঁৱাৰে দুখবোৰ উৰুৱাই আছে। বাটৰুৱাই প্ৰত্যক্ষ কৰে আৰু গৈ থাকে। 5। দিনত দুটা দলৰ দুজন নেতাই জনতাৰ আগত এজনে আনজনক তাচ্ছিল্য কৰিছিল। দিনত দুটা দলৰ দুজন নেতাই জনতাৰ আগত এজনে আনজনক তাচ্ছিল্য কৰিছিল। নিশা পঞ্চতাৰকা হোটেল এখনত দুয়োজনে বৈঠকত মিলিত হৈছে। বাটৰুৱাই নিৰ্ধাৰ্য ঠাইত ৰাখি থোৱা বিলাসী গাড়ী দুখন চিনি পায় আৰু গৈ থাকে। 6। চৰকাৰৰ বিৰুদ্ধে 3দিনীয়া অনশন কাৰ্যসূচী আৰম্ভ কৰা প্ৰতিবাদী নেতাবোৰে ৰাতিৰ সাঁজ ভালকৈ খাই তম্বুৰ তলত শুই পৰিছে। চৰকাৰৰ বিৰুদ্ধে 3দিনীয়া অনশন কাৰ্যসূচী আৰম্ভ কৰা প্ৰতিবাদী নেতাবোৰে ৰাতিৰ সাঁজ ভালকৈ খাই তম্বুৰ তলত শুই পৰিছে। বাটৰুৱাই প্ৰত্যক্ষ কৰে আৰু গৈ থাকে। 7। জীৱনক ধিক্কাৰ দি এজনী মহিলাই আত্মহত্যা কৰিবলৈ ৰেল লাইনলৈকে ওলাই আহিছে। জীৱনক ধিক্কাৰ দি এজনী মহিলাই আত্মহত্যা কৰিবলৈ ৰেল লাইনলৈকে ওলাই আহিছে। অথচ সেই ঠাইতে ভকাতুৰ শিশুটোক সাৱটি গৃহহীন মাকজনীয়ে শুই আছে। বাটৰুৱাই প্ৰত্যক্ষ কৰে আৰু গৈ থাকে। বিশেষ দ্ৰষ্টব্য: এনেবোৰ হাজাৰ হাজাৰ দৃশ্য বাটৰুৱাই প্ৰতিদিনে প্ৰত্যক্ষ কৰে, কিন্তু গৈ থাকে অবিৰাম। এনেবোৰ হাজাৰ হাজাৰ দৃশ্য বাটৰুৱাই প্ৰতিদিনে প্ৰত্যক্ষ কৰে, কিন্তু গৈ থাকে অবিৰাম। কিয়নো সময়ৰ জানো ৰৈ যোৱা নিয়ম আছে? আছে জানো সময়ৰ ৰৈ যোৱা নিয়ম? আচ্ছা, এই বাটৰুৱা কবিতাটো অকণমান পৰ্যালোচনা যদি কৰা যায়, কি চেঞ্চত মই কবিতাটো লিখিছিলোঁ। বাটৰুৱা এই নামটো মই সময়ক বুজাইছিলোঁ। আচলতে সময় নিশাৰ নীৰৱতাৰ মজগুল চহৰখনৰ বাটেৰে বাটৰুৱাই খোজকাঢ়ি গৈ থাকে
আচলতে মই এটা মানে সেই বাছি লৈছিলোঁ যে এইখিনিৰ পৰা এইখিনিলৈ মই এই বস্তুখিনি মই মানে ইয়াত উপস্থাপন কৰিম, কিন্তু সময়ে মানে কি গৈ থাকে। আচলতে সময়ক লুকাবলগীয়া একো নাথাকে। সময় চব গম পায়, কোনে ক'ত কি ন্যায়, কোনে ক'ত কি অন্যায় কৰি আছে, আটাইবোৰ সময়ে গম পায়। গতিকে এই সময়ে এনেকৈ বাটেৰে গৈ আছে, বাটৰুৱা হৈ সি বিভিন্ন ধৰণৰ দৃশ্য প্ৰত্যক্ষ কৰি গৈ থাকে, প্ৰতিদিনে গৈ থাকে, হাজাৰ হাজাৰ। মই ইয়াত 7টামান দৃশ্য এনেকৈ উল্লেখ কৰিছোঁ যিকেইটা মোৰ মনলৈ আহিছিল। আৰু এনেকৈ বহুত দৃশ্য সময়ে মানে কি কৰে, দেখি গৈ থাকে যে এনেকৈ ইমান ট্ৰাফিক পইণ্টত যান বাহনৰ ভিৰ, অথচ সেই ঠাইতে দোভাগ নিশা 4টা কুকুৰে শুই আছে, বাটৰুৱাই কাষেৰে পাৰ হৈ গৈছে। তাৰপিছত আপোনাৰ জীৱনক ধিক্কাৰ দি এজনী মহিলাই ৰেল লাইনলৈকে মানে আত্মহত্যা কৰিবলৈ ওলাই আহিছে। আৰু মানে সেই ৰেল লাইনতে মানে এজনী মহিলাই ভকাতুৰ শিশুটিক সাৱটি, গৃহহীন মহিলাজনী, তাই ঘৰ নাই, খাবলৈ একো নাই, তাই মানে ৰেল লাইনতে পৰি আছে, কাৰণ তাই জীৱনক ভাল পায়, জীয়াই থকাৰ তাৰ হেঁপাহ আছে। আনফালে এজনীয়ে কি কৰিছে, আত্মহত্যা কৰিবলৈ ৰেল লাইনলৈকে ওলাই আহিছে। তাৰপিছত এনেকুৱা আৰু আমাক জনতাক কিছুমান কথাত আমাক মানে মূৰ্খ বনোৱা নেতা আছে, যে কেমেৰাৰ আগত মানে এজনে আনজনক কটাক্ষ কৰে, তাচ্ছিল্য কৰে, তাৰপিছত ৰাতি হ'লে 5 ষ্টাৰ হোটেলত তাহাঁতে বৈঠকত মিলিত হৈ আড্ডা দিয়ে, বা এনেকৈ মজলিচ কৰে, বা এনেকৈ বিভিন্ন ধৰণৰ বুজাবুজিৰ চুক্তি কৰে। তো আচলতে আমি এনেকুৱা কিছুমান ভাৱ লৈ পেলাই মই সময়ক এই বস্তুটো, যে সময় সকলোৱে দেখি আছে, কিন্তু সি একো ক'বও নোৱাৰে, সি প্ৰতিবাদ নকৰে। সময়ে সি গৈ থাকে, প্ৰত্যক্ষ কৰে আৰু গৈ থাকে, সি প্ৰতিবাদ কৰিব নোৱাৰে। গতিকে এই চেন্সতে মই এই কবিতাটো মানে লিখিছিলোঁ। গতিকে আপোনালোকে হয়তো নিশ্চয় উপলব্ধি কৰিব পাৰিছে। গতিকে বাটৰুৱাজন হৈছে এটা সময়ে মানে সকলো প্ৰত্যক্ষ কৰে আৰু গৈ থাকে। গতিকে আপোনালোকে জনাব কেনে পালে, আৰু মোৰ ভাৱটোৰ লগত আপোনালোকেও ভাবেনে এনেকৈ? যদি আপোনালোকে বেলেগ ধৰণে ভাবে তেনেহ'লেও কমেণ্ট কৰি জনাব। গতিকে এইখিনিয়ে আছিল মোৰ এই বাটৰুৱা কবিতাটোৰ সাৰমৰ্ম। মই সাধাৰণভাৱে যিখিনি পাৰিলোঁ তেনেকৈ পাঠ কৰি দিবলৈ চেষ্টা কৰিলোঁ। অকণমান মানে আপোনালোকক মানে মোৰ যিখিনি ভাৱ সেইখিনিও প্ৰকাশ কৰিলোঁ। গতিকে আগলৈ আৰু নতুন কবিতাৰ ভিডিঅ'তে হওক বা অন্য কিবা ভিডিঅ'ত লগ পাম। আজিলৈ ধন্যবাদ। ইমানতে আপোনালোকে কুশলে থাকক, পৃথিৱী ভালদৰে সুস্থ হৈ উঠক, তাৰে কামনা। শুভৰাত্ৰি।